নিউজ লাইফৰ ষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ নাম থকা ইউটিউবাৰ মিষ্টাৰ হৰকান্ত বৰদলৈ আৰু মুখত সস্তীয়া পাউডাৰ খুহি ফাটা লেবেল মৰা অসমৰ সকলোৱে দেখিব নোৱাৰা টিকটকাৰ মিষ্টাৰ ফেউচাক। কিন্তু অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটোতো ছাবস্ক্ৰাইব কৰি লওক। মিষ্টাৰ বৰদলৈ, আপোনাক ষ্টুডিঅ'লৈ স্বাগতম। ধন্যবাদ। আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আপোনাৰ জীৱনৰ সংগ্ৰামৰ কথা সকলোৰে আগত উপস্থাপন কৰিম। কিন্তু এজন টিকটকাৰকো মাতিছিলোঁ ৰ'ব, ক'ত বা গেল সি আৰু। মা, ইমান গৰম পৰিছে, ঘামবোৰ ওলালেচোন মোৰ মেকআপবোৰ নোহোৱাই হৈ যাব। ঐ চোৰ বাচ্চা, য'তে বহি পাৰিছোঁ বহি থাক। মুখত আছে দাড়ি, স্বভাৱ চৰিত্ৰই নাৰী, এইটো আৰু কি প্ৰাণী? এইজনেই সেইজন টিকটকাৰ যাক 1.5 লাখ হিজৰাই ফ'ল' কৰে। তো মিষ্টাৰ বৰদলৈ, আপুনি আপোনাৰ সংগ্ৰামৰ কথা অলপ কওক। এটা ইউটিউব চেনেল মেইনটেইন কৰাটো বৰ সহজ কথা নহয়। এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ আমাক অন্ততঃ 3-4 দিনৰ সময় লাগে, য'ত নেকি ভিডিঅ'ৰ স্ক্ৰিপ্ট লিখাৰ পৰা ভিডিঅ'ৰ এডিটিং কৰালৈকে পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগে। আপুনি নকলেও ইউটিউবাৰৰ কষ্ট অসমৰ ৰাইজে বুজি পায়। মোকো সোধক আকৌ। দেচোন তয়ো ক অলপ। টিকটক মাথো এটি এপেই নহয়, ই আমাৰ জীৱন যাপনৰ একমাত্ৰ আহিলা। ঘেণ্টাৰ এপ তোৰ। হেৰি, মাইণ্ড ইয়ৰ লেংগুৱেজ। আমাৰ এটা ভিডিঅ' কৰিবলৈ বহুত কষ্ট হয়। ঘেণ্টাডাল কষ্ট কৰা তোহাতে। আপুনি কি বুজিব হে? এই কাউৰৰ কটিহান মুখখন সুন্দৰ কৰিবলৈ আমাক কিমান মেকআপৰ প্ৰয়োজন হয়, আপোনালোকে একো ঘেণ্টা বুজি নাপায়। ল'ৰা মানুহ এটাই শাৰী পিন্ধাটো কিমান কষ্টকৰ আমি টিকটক কৰাবোৰহে বুজি পাওঁ। ঐ চোৰ বাচ্চা, তই নিজকে ল'ৰা বুলি ভাবা নেকি? তোৰ দৰে টিকটকত মুজৰা কৰাবোৰক অসমীয়া ভাষাত হিজৰা বুলি কয়, হিজৰা। তো বৰদলৈ, আপোনাৰ কথাকে সুধো, আপুনি এটা ভিডিঅ' বনাবলৈ কি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰে? ইনষ্ট্ৰুমেণ্ট বুলি ক'লে মই বিশেষকৈ GoPro আৰু এটা DSLR ব্যৱহাৰ কৰোঁ। আৰু এডিটিং কৰিবলৈ মোৰ এটা লেপটপ আছে আৰু মই কিছুমান ছফ্টৱেৰৰ সহায় ল'ব লগা হয়। বাতিয়াহে তোমাৰ ইনষ্ট্ৰুমেণ্ট, মোৰ এটা স্মাৰ্টফোন হ'লেই হৈ যায়। ঐ কুত্তা, মই সোধাৰ পিছতহে তই কবি। চা ভাই, সকলো টিকটকাৰ ধুনীয়া, কিছুমান ওপৰে আৰু কিছুমান ভিভৰে। হিজৰাটোৰ কথা বাদ দিয়ক হে। মিষ্টাৰ বৰদলৈ, আপুনি মোক এইটো কওক, ইউটিউবৰ মেইন লক্ষ্যটো কি? আমি আমাৰ ভিডিঅ'বোৰৰ মাজেৰে ৰাইজক জ্ঞান, শিক্ষা আৰু মনোৰঞ্জন দিবলৈ চেষ্টা কৰোঁ। ঐ ফেউচা, তোহাৰ টিকটকৰ মতটো কচোন। কৰ্মই আমাৰ ধৰ্ম, মুজৰাই আমাৰ লক্ষ্য। তো ৰাইজ, বলকচোন আমি এই হিজৰাক এটাৰ সুকৰ্মৰ কেইটামান নমুনাই চাই লওঁ। ডাউনাই মৰা এটাৰ কটিৰ ভাজ নাচাগিয়া। এইটো এটা কলা, এনেকুৱা কটিৰ ফাঁচ অকল টিকটকাৰবোৰেহে দিব পাৰে। থেই লেডিজ চালা, একে চৰে কাণ লাল কৰি দিম। খাইছি আপুনি, আৰু চাওকচোন এই হিজৰা এটাৰ ভিডিঅ'। শুভ্ৰ বলাকাৰ দেউতাত সপোন ৰহন খনা দূৰণি। দেখিছে, এনেকুৱাকে পাৰিব নেকি আপোনালোকে নাচিব? এই মাইৰত মুতি দিবি হে চলি। তিৰিৰ শাৰী মেখেলা এখনো নেৰা হৈছা তই। চা ভাই, তোক মই ভালকে কৈছো, তই মাইন নাখতে আৰু পাই যা। ইছ ৰাম, আপুনি কিয় এনেকে কয় বাৰু? আৰু চাওকচোন কি ধুনীয়া ধুনীয়া ভিডিঅ' আছে মোৰ। এগলা কৰিবৰ কাৰণে তই জন্ম লৈছিলি নেকি হে? মিষ্টাৰ ফেউচা, আপোনাৰ এইবিলাক ভিডিঅ' চালে ভাল মানুহৰো সিদিন হাৰ্ট এটেক আহিব। মই ষ্টুডিঅ'ত বান্ধি নাই, নহ'লেবাতো মই তোক বান্ধি দিয়ে কোবালো হয়। তোৰ এই হিজৰা মুখখন মই চাৰি পান হৰো, তই ষ্টুডিঅ'ৰ পৰা ওলাই যা।